নমস্কাৰ, এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। মই নুৰুল, আপোনালোকে চাই আছে NR24। জনাই আছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হয়। এতিয়াৰ পৰা মিছন বসুন্ধৰা 3ৰ জৰিয়তে ইছমাইলি পাট্টাসমূহ ভাঙি দিয়া হ'ব আৰু এতিয়াৰ পৰা ভাই ককায়েকৰ মাজত কাজিয়া বা অন্যান্য ধৰণৰ হিংসা নাইবাত নহয়, কিয়নো এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া হ'ব বসুন্ধৰা 3 আৰু বসুন্ধৰা 3ৰ জৰিয়তে আপোনালোকৰ নিজৰ মাটি বাৰীসমূহ আবেদন কৰিলে মানে আপোনালোকে সেই মাটিসমূহ ভাগ বটোৱাৰা কৰি আপোনালোকক চৰকাৰে সমঝাই দিব আৰু সেয়া কাৰণে আপোনাৰ কোনো ধৰণৰ খৰচ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াতে হ'ব। এই কথা ৰাজ্য চৰকাৰৰ ফালৰ পৰা জানিবলৈ পোৱা গৈছে। পুনৰবাৰ জনাইছোঁ, বিগ ব্ৰেকিং নিউজ। এতিয়াৰ পৰা ভাই ককায়েকৰ মাজত কাজিয়া ফেচাল নহয়, কিয়নো আমাৰ ৰাজ্য চৰকাৰে বসুন্ধৰা 3 পৰ্টেল মুকলি কৰি আছে আৰু এই পৰ্টেলৰ জৰিয়তে আপোনালোকে নিজৰ মাটিসমূহ আপোনালোকে আবেদন কৰিলে মানে ৰাজ্য চৰকাৰে সহায় কৰিব। আপোনালোকৰ মাটি বাৰীসমূহ ভাগ বটোৱাৰাৰ ফালৰ পৰা কৰি দিয়া হ'ব আৰু জীৱিত থকাৰ অৱস্থাতে মাটি বাৰী ভগাই দিব পাৰিব। তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব মিছন বসুন্ধৰা 3 পৰ্টেলটো। তাৰ বাবে আপোনালোকক চৰকাৰে সহায় কৰিব। এই বিষয়ে আমাৰ হাতত মন্তব্য হৈ পৰিছে, আপোনালোকক মন্তব্য শুনালেও বিচাৰিছোঁ। পট্টাৰ পাৰ্টিশ্যন মোৰ দৃষ্টিত মই দেখিছোঁ বহুত ভাল পৰিয়াল, বহুত চিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰাৰ কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে, এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। 2জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবোঁ যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰোঁ, ই আমাৰ বহুখিনি কাম হ'ব। এজমালি পট্টাৰ পাৰ্টিশ্যন মোৰ দৃষ্টিত মই দেখিছোঁ বহুত ভাল পৰিয়াল, বহুত চিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰাৰ কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে, এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। 2জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবোঁ যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰোঁ, ই আমাৰ বহুখিনি কাম হ'ব। দৰ্শকসকল, এইটো আছিল আজিৰ গুড নিউজ। যদি আমাৰ এই ভিডিঅ'টো চাই পিনি ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই কথা সকলোৱে গম পায়। আৰু আমাৰ ভিডিঅ'টো এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকত আমাক ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা জগায়। তো আজিলৈ ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক